হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে। আজি মই এঠাইলৈ যাবলৈ ওলাইছোঁ আৰু তাত গৈ আপোনালোকক এটা খুবেই ইণ্টাৰেষ্টিং বস্তু দেখাম, যিটো চাই আপোনালোক সকলোৱে ভাল পাব। ব'লক তাত গৈ লগ পাই আছোঁ। মই ক'ত যাওঁ? মই এঠাইলৈ যাওঁ, যাবা নি? আহা আমি যাওঁ দুইজনী দেই। আহা, এইজনী আমাৰ নিচি। হেল্ল' বন্ধু বান্ধৱীসকল, এইমাত্ৰ আহি পালোহি মইনাৰ তাঁতশালত। এয়া চাওক, মইনাই খুবেই ধুনীয়া এযোৰ পিকক কালাৰ মেখেলা চাদৰত ফুল বাচি আছে। তাকে মই আপোনালোকক দেখাম বুলি ভাবিছোঁ। বেক কেমেৰা দি মই আপোনালোকক দেখাই আছোঁ। দীঘেবানীয়ে পদ্মিনী সূতাৰ তিনিযোৰ মেখেলা চাদৰ লগাইছে আৰু মেখেলা চাদৰত ফুল তুলিবৰ বাবে শিৰখত ফুল বাছি লৈছে। আৰু এই শিৰখত ফুল তুলি লোৱাৰ এটাই সুবিধা হয়, বাৰে বাৰে ফুলৰ কাঠিবোৰ বাচি থাকিব নালাগে। এতিয়া বৰ্তমান তাত ফুল তুলি আছে। এইটো চাওক, এইটো কাষৈ। কাষৈটোৰ ওপৰত এয়া ফুল বুটা বাচিছে। হোৱাইট, পিংক, অৰেঞ্জ কালাৰ, ৰেড এনেধৰণে বুলাই দিছে। সম্পূৰ্ণ কাপোৰযোৰ হ'লে মই আপোনালোকক দেখাম। কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব।